ফ্ৰেণ্ডছ, এয়া মই মাছ ভাজি আছোঁ। একচুৱেলি মই মাছ ভাজিছোঁ কিহত সেইটো দেখাইছোঁ। আজি মই লোহাৰ কেৰাহীত ফাৰ্ষ্ট টাইম বনাব লৈছোঁ। কেৰাহীটো আনিব বহুত দিন হ'ল, মোটামুটি 4-5 মাহ হ'ল। মই বনাবই পৰা নাছিলোঁ। মানে টেঙা সিজাব দিছে, কোনোবাই কচু সিজাব দিছে, বহুত চেষ্টা কৰিলোঁ, চিৰিজ পেপাৰ মাৰিলোঁ, মাৰি আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। মাহৰ দাইলখন মই দেখুৱাম বাৰু। অকণমান ক'লা হৈছে কিন্তু ভাল হৈছে, আইৰণ উঠা নাই। এয়া মাছ ভাজিব লৈছোঁ ছেকেণ্ড টাইম। মাছখিনি অলপ লাগি যাই আছে, বেছি মাছ দিয়া নাই, সেইকাৰণে পাৰোঁ নে নোৱাৰোঁ। মই 4 পিচে দিছোঁ, কিন্তু ইমান ভালকৈ উঠাব পৰা নাই। তথাপি চেষ্টা কৰি এপিচ নে কি ভাঙিয়ে থাকিল, উপায় নাই আৰু। তাৰপাছত এইবাৰ সেইটো কেৰাহীতে আজি মই বনালোঁ ঔটেঙাৰে মাছ। মানে মনটো বিৰাটেই ভাল লাগিছে। আজি গোটেইখিনি মই লোহাৰ কেৰাহীতে বনাম, খাবলৈ বা কেনেকুৱা হয়। এনেই মই অলপ এচামুচ মুখত দি চাইছোঁ, ঔটেঙাখনো ভাল হৈছে আৰু ইফালে আপোনাৰ মাহৰ দাইলখনো ভাল হৈছে, মানে আইৰণটো উঠা নাই। তাতে সেইটো কেৰাহীতে আকৌ মই আজি মিক্স চব্জিখনো বনাম। মানে আজি দুপৰীয়াৰ যিখিনি আইটেম আছে গোটেইখিনি মই এইটো কেৰাহীতে বনাম। এয়া মোৰ হৈ গ'ল দুপৰীয়া সাজ ৰেডি। এয়া ভাত দিলোঁ, এয়া মিক্স চব্জিখন বনাইছিলোঁ যে, তাৰপিছত পটল কেইটামান বেচনত লেটিয়াই ভাজি লৈছোঁ। তাৰপাছত এইফালে থাকিল মাহৰ দাইলখিনি বনোৱা বুলি ক'লোঁ যে, এয়া অকণমান ক'লা হৈছে কিন্তু খাবলৈ ধুনীয়া লাগিছে। আৰু 1 পিচ মাছ বইল কৰি পেলাই চাটনি বনাই লৈছোঁ মই। মাছ পিচ বেছি ডাঙৰ আছিল, ভাজিবলৈ অসুবিধা হয়, সেই পিচ বইল কৰি পিঁয়াজ, কেঁচা জলকীয়া, ৰহুন দি বনাই লওঁ। আৰু এইফালে ঔটেঙা আৰু মাছ ষ্টীলৰ বাতিত দিছোঁ মই। টেঙা জাতীয় বস্তু যিহেতু, মানে আজি ঔটেঙা দি মাছ। আজি দুপৰীয়া সাজত মোৰ এইখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।